ভুচাই পেলাইছে মই কিছু ইমান পাবলগীয়া বুলি মই নাপালোঁ। ইমান ভাল লাগিলে অনিল বৰাৰ মাত খাৰ। মই বাকীবিলাক কথা মই ভবা নাই, অনিল বৰাৰ মাত খাৰ বৰ ভাল লাগে। আৰু এই অনিল বৰা মোৰ বিষয়েও কৈছে, আমাৰ কৃষ্ণ ডক্টৰ সত্ৰৰ বিষয়েও কৈছে। মই প্ৰথমতে ইয়াত শ্ৰদ্ধা জনাইছোঁ, অসুস্থ শৰীৰ যদিও এই সত্ৰৰ পূজ্যপদ শ্ৰী শ্ৰী মনমোহন দেৱ গোস্বামী সত্ৰাধিকাৰ তেখেতে আমাৰ মাজত আছে, আমাক শক্তি দিছে। আচলতে আমাক এই যি অসুস্থ শৰীৰে আমাৰ মাজত থাকি যিখিনি আমাক প্ৰেৰণা যোগাইছে, উৎসাহ যোগাইছে, মই প্ৰথমে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যি শৰীৰৰ অসুস্থতা সোনকালে আৰোগ্য হোৱাৰ মই কামনা কৰিছোঁ। হয়তো সকলোৱে কামনা কৰক তেখেত সোনকালে সুস্থ হৈ উঠক। আৰু এই অনুষ্ঠানটোৰ যুটীয়া সম্পাদক বীৰেন দত্ত, মিণ্টু বৰুৱা, কোষাধ্যক্ষ প্ৰদীপ দত্ত, সভাপতি প্ৰবীণ দত্ত, অৰূপ নেওগ প্ৰমুখ্যে সন্মানীয় বিষয়ববীয়াসকল। আৰু মোৰ কাষত থকা মোৰ এতিয়া অৰ্জুন লাগিছে, মোৰ কৃষ্ণৰ কাষত আছোঁ কাৰণে মোৰ নিজকে বৰ ভাল লাগিছে যে মই আজি অৰ্জুন অনুভৱ এটা হৈছে। গতিকে মোৰ ভাল লাগিছে আৰু চেহেৰাটোও ভাল। মই কৃষ্ণ দত্তক প্ৰায় লগ পাই থাকোঁ, মানে সুন্দৰ চেহেৰাৰ লগত থাকিলে আমিও জিলিকি যাওঁ। গতিকে আমি কবিতা সাহিত্য নকৰিলোঁ বৰ বেছিকৈ, যে কবিতাৰ মাজত কবিৰ মাজত থাকিলে গতিকে আমাকো কেতিয়াবা বিশিষ্ট কবি বুলি কৈ দিয়ে, ইমান ভাল লাগিছে। গতিকে আপোনাৰ সুন্দৰ চেহেৰা আৰু ভাল হওক মই কামনা কৰিছোঁ। আৰু বিচাৰকসকলে অপেক্ষা কৰি আছে, আপোনালোকে দৰ্শকসকলে আহিছে উপভোগ কৰিব। ভাওনা বিগত দিনকেইটাত হৈ আহিছে আৰু মই ভাবোঁ যে কথা কোৱাৰ সময়টো উকলিয়ে গ'ল। মোক 4:30টাত মাতিছিলে আৰু মই সদায় সময়মতে আহোঁ। মোৰ জীৱনটোত মই সময়ত ভাল পাওঁ আৰু সময়ত ভাল পোৱাৰ মাজেৰে মই জীৱনটোত ভাল পাবলৈ শিকি আহিছোঁ। মই 1 মিনিট 2 মিনিট মই সদায় হিচাপ কৰোঁ, ছেকেণ্ড হিচাপ কৰোঁ। গতিকে মই সেইমতে 4:30টাত মই প্ৰায় পাইছোঁহি। আৰু কিবা প্ৰকাৰে কিবা অসুবিধা আছে, প্ৰভু ঈশ্বৰৰ অকণমান গা বেয়া, কিবা প্ৰকাৰে অসুবিধা হ'ল। গতিকে মই সেইটো ধৰাও নাই, কাৰণ ৰাজহুৱা অনুষ্ঠানবিলাকত কেতিয়াবা হয়। কাৰণ জীৱন পৰিক্ৰমাটো ইমান সুন্দৰকৈ আমি শৃংখলাবদ্ধভাৱে সজাই লৈছোঁ। মই সদায় 3:45 শুই উঠোঁ। মোৰ 10 মিনিটত আগতে শুই উঠোঁ, কিন্তু মোৰ 1 ছেকেণ্ড লেট নহয়। মোৰ জীৱনত মোৰ সময়বিলাক মই সদায় হিচাপ কৰি মই চলোঁ। গতিকে সময়টোক আমি হয়তো ভাল যদি পাওঁ, জীৱনটোক ভাল পোৱাৰ দৰে হয়। গতিকে আশা কৰোঁ ভৱিষ্যতে আপোনালোকৰ এই সময়খিনি খুব সুন্দৰভাৱে অতিক্ৰম কৰিব। আৰু কিছু প্ৰত্যাহ্বান আমি দেখিছোঁ, তাৰ মাজতো আপোনালোকে আগুৱাই যাব। এতিয়া আমাৰ অনিল বৰা ডাঙৰীয়াই কৈছে, মই ভাগৱত বা নামঘোষাৰ কথাই আৰম্ভ কৰিবলৈ মোৰ মন যোৱা নাই, কিন্তু কথাটো মোৰ ইমান ভাল লাগিলে যে সংস্কৃতিৰ কথা কৈছে। আচলতে যি জাতিৰ সংস্কৃতি নাই, ভাষা নাই, যি জাতিয়ে সংস্কৃতিক শ্ৰদ্ধা নকৰে, ভাষাক শ্ৰদ্ধা নকৰে, সেই জাতিটো আচলতে নেজ নোহোৱা, নোম নোহোৱা পশু বুলি কৈছে, পশুৰ লগত তুলনা কৰে। আৰু মোৰ এতিয়া মনত পৰিছে যে আমাৰ সেই সাংবাদিকজন সম্পাদকজন নাই, বৰ্তমান এই পৃথিৱীত নাই। লণ্ডনৰ পৰা এজন সাংবাদিক আহিছিলে আৰু সাংবাদিকজনে আহি গুৱাহাটী পালেহি আৰু জ্যেষ্ঠ সম্পাদকজনক ক'লে যে এতিয়া মই কি কৰিম, ব'লা আজি আমি নাটক চাওঁগৈ, ভাওনা চাওঁগৈ, গীত শুনোগৈ। তেতিয়া জ্যেষ্ঠ সম্পাদকজনে ক'লে, আমাৰ ইয়াততো সদায় নাট ভাওনা গীত সদায় দেখিবলৈ পোৱা নাযায়, তোমাকতো মই ঘপককৈ লৈ যাব নোৱাৰিম। তেতিয়া তেওঁ ৰবিনছ আছিলে, সাংবাদিকজন লণ্ডনৰ পৰা আহিছিলে, আৰু তেতিয়া কৈছিলে যে এইটো আকৌ আপোনালোকৰ কি জাতি, যে দৈনিক যদি ইয়াত ভাওনা প্ৰদৰ্শন নহয়, নাট প্ৰদৰ্শন নহয়, সংস্কৃতিৰ চৰ্চা নহয়, তেতিয়াহ'লে আপোনালোকে কেনেকৈ জাতি হিচাপে পৰিচয় দিছে। লণ্ডনত দৈনিক ইমান হয়, আফ্ৰিকাত দৈনিক ইমানখন হয়, হিচাপ যিটো ধৰণে দিলে, তেতিয়াহে সম্পাদকজনে কৈছে সঁচাকৈ আমি ভাষা সংস্কৃতি যদি শ্ৰদ্ধা কৰিব জনা নাই, আমি হয়তো বেছি দিন হয়তো জীয়াই নাথাকিম। আৰু মই সেইকাৰণে দৈনিক অগ্ৰদূত কাকতত প্ৰতি বৃহস্পতিবাৰে লিখোঁ যে এটা জাতি নিশেষ হ'বৰ কাৰণে কি কি কাৰণ লাগে আৰু কেনেকুৱা কাৰণ দেখা দিয়ে, কেনেকুৱা উপসৰ্গই দেখা দিয়ে। এটা জাতি শেষ হোৱাৰ আগমুহূৰ্তত, পৃথিৱীৰ পৰা নোহোৱা হোৱাৰ আগমুহূৰ্তত কেনেকুৱা উপসৰ্গই দেখা দিয়ে। তেতিয়া মই এটা খণ্ডত লিখিছিলোঁ যে সংস্কৃতিৰ ওপৰত, যি জাতিয়ে নিজৰ সংস্কৃতিক শ্ৰদ্ধা কৰিব নোৱাৰে, যি জাতিয়ে নিজৰ ভাষাক শ্ৰদ্ধা কৰিব নোৱাৰে, নাজানে, সেই জাতিটো পৃথিৱীৰ পৰা কিছু সোনকালে নোহোৱা হৈ যাব। যি জাতিয়ে আনৰ ভাষাক লৈ, আনৰ সংস্কৃতিক লৈ গৌৰৱ কৰে, সেই জাতিটো পৃথিৱীৰ আৰু বৰ বেছি দিন জীয়াই নাথাকে। তাৰমানে আচলতে কথাটো এনেকুৱা ধৰণৰ, আনৰ তেজে ডাক্তৰ মানুহ আছে,
আনৰ তেজ লৈ এজন মানুহ বৰ বেছি দিন জীয়াই থাকিব নোৱাৰে। আমি যদি বেলেগৰ সংস্কৃতি, বেলেগৰ ভাষা, বেলেগৰ চিন্তা, বেলেগৰ দৰ্শনে আগুৱাই যাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ পৃথিৱীত আৰু বৰ বেছি দিন জীয়াই নাথাকিম। গতিকে ডাক্তৰৰ ভাষাতে মই কৈছোঁ যে লোকৰ তেজ লৈ সদায় সদায় লোকৰ তেজ লৈ কিন্তু মানুহজন জীয়াই থাকিব নেকি? নাথাকে। গতিকে নাথাকে। আমাৰো হয়তো তেনেকুৱা কেতিয়াবা অনুভৱ হয়। আমি এই কথাবিলাক কেতিয়াবা চিন্তা কৰোঁ, দুই এষাৰি ক'ৰবাত লিখোঁ। আমাৰ শংকৰদেৱে আমাৰ আজিৰ পৰা 500 বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজৰ কথা চিন্তা কৰিছিলে, আচলতে তেতিয়াই সাংস্কৃতিক বিপ্লৱ কৰিছিলে। আৰু আজিও আমি ভাবোঁ যে শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন ব্যক্তি ভাৰতবৰ্ষত নহয় সমগ্ৰ পৃথিৱীতে নাই। আৰু এই যে সমানভাৱে আজি মীৰাবাইয়ে হওক, আজি কবিৰে হওক, আজি ৰমানন্দই হওক, যিমান সমসাময়িক ধৰ্মগুৰু আছিলে সেইসকলে কিন্তু বিশেষ এটা দিশতে আছিলে। কিন্তু শ্ৰীমন্ত শংকৰদেৱে নাটকো লিখিছিলে, গানো লিখিছিলে, গাইছিলে, ঢোলো বজাইছে, খোলো বজাইছে, গোটেই এইখিনি কৈ থাকিলে দীঘলীয়া হ'ব। গোটেই সংস্কৃতিৰ যিটো ৰূপ আচলতে সমাজখন জীয়াই থাকিবৰ কাৰণে যিকেইটা উপাদান দৰকাৰ সেই গোটেইখিনি সেই 500 বছৰ আগতে কৰিছিল। আৰু ইমান তেওঁ আচলতে এই 500 বছৰ আগতে মানুহৰ স্বাস্থ্যৰ যতন ল'ব লাগে কিয়, পৰিৱেশটো কিয় শুদ্ধ হ'ব লাগে, আধ্যাত্মিক চিন্তা চৰ্চা কিয় কৰিব লাগে, বা অনেক ধৰণৰ চিন্তা চৰ্চাবিলাক কেনেকৈ কৰিব লাগে, এই গোটেই কথাবিলাক আজিৰ পৰা 500 বছৰ আগতে তেওঁ এটা নিৰ্দেশনা দিছিলে বা সেই নীতিয়ে তেওঁ আমাক দেখুৱাইছিলে। এতিয়া সেই যে তেওঁৰ যিটো আদৰ্শ, যিটো চিন্তা, সেইখিনি আমি গ্ৰহণ কৰিব পাৰিছোঁ নে নাই? আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল এইটোৱে, তেওঁ আমাক 500 বছৰ আগতে যিখিনি দি থৈ গ'ল তেতিয়াই কৈছে যে তুমি গা ধুইহে নামঘৰ সোমা, তাৰমানে চাফ চিকুণ হৈ থাকিবা। চাফ চিকুণ হৈ থাকিবলৈ 500 বছৰ আগতে কৈছে। এতিয়া আমাৰ স্বচ্ছ ভাৰতৰ কথাবিলাক ওলাইছে বা নিৰ্মল ভাৰতৰ কথা ওলাইছে। 500 বছৰ আগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱে ক'লে যে গা ধুইহে তুমি চাফ চিকুণ হৈ নামঘৰটো সোমাবা। ঠিক তেনেকৈ তোমাৰ আধ্যাত্মিক চিন্তা চৰ্চাবিলাক তাতো পবিত্ৰতা, মনৰ পবিত্ৰতা কথাবিলাক আছে, গোটেই পৰিৱেশৰ পবিত্ৰতা কথাবিলাক আছে। গোটেই আজিৰ পৰা এই গোটেই কথাবিলাক যদি বিশ্লেষণ কৰোঁ মই ভাবোঁ বহুত দীঘলীয়া হ'ব, আপোনালোকৰ আমনি লাগিব। গতিকে আজি ইমান এটা সুন্দৰ চিন্তা, তেওঁ সাংস্কৃতিক এটা বিপ্লৱ ঘোষণা কৰিছিলে আজিৰ পৰা 500 বছৰ আগতে। আৰু সেই ব্যক্তিজনৰ চিন্তা চৰ্চাক হয়তো আমি কেতিয়াবা ভাৱ হয় যে আমি হয়তো সঠিকভাৱে আগুৱাই নিব পৰা নাই নেকি, এনেকুৱা ধৰণৰ আমি কেতিয়াবা অনুভৱ কৰোঁ। গতিকে আপোনালোকৰ এই যে যিটো আজি মই পৰিৱেশ দেখিলোঁ, এই পৰিৱেশটো দেখি মই আকৌ বেলেগ ধৰণে এটা চিন্তা হৈছে যে সঁচাকৈ ভাওনা চাবলৈও ইমান মানুহ এতিয়াও আহে। তাৰমানে গোটেই ভাওনা বা ভাওনাৰ আচল কথাখিনি মানুহে আচলতে কেনেকৈ মিলিজুলি থাকিব লাগে, কেনেকৈ গোটেই ধৰ্ম জাত পাত মিলি একেলগে ঐক্যবদ্ধ হৈ জীয়াই থাকিব লাগে, এই কথাবিলাক 500 বছৰ আগতে আমাক শিকাইছিলে। আৰু আজিও ইয়াত মই দেখিছোঁ যে অকল এটা সম্প্ৰদায়ৰ মানুহ ইয়াত নাই। এই যে সমাজখন আজিও বৰ্তি হৈ আছে, হয় ক'ৰবাত ঘূণে ধৰিছে, কিন্তু আপোনালোকৰ যিটো চিন্তা হয়তো ইমান কষ্ট কৰি ভাওনাখন পাতিছে, যিকেইজনে উদ্যোগটো লৈছে সেইসকলে অনুভৱ কৰিছে ভাওনা পতাটো কিমান কষ্টকৰ। আমি কলেজত এদিন ভাওনা পাতিবলৈ, নাটক এখন কৰিবলৈ ইমান কষ্ট কৰিবলগীয়া, কিমান পইচা খৰচ কৰিবলগীয়া হয়। আপোনালোকৰ কিন্তু ইয়াত বদান্যতা, যিসকলে ইয়াত হয়তো দান দক্ষিণা দিছে, সেই বদান্যতাই কিন্তু আমাৰ সমাজখনক কিন্তু সুন্দৰ কৰিবলৈ আমাক চিন্তা এটা পৰিৱেশ দিছে। গতিকে আমি যেতিয়া সমাজখনক ভাল পাম, মানুহক ভাল পাম, জীৱনটোক ভাল পাম, সময়ক ভাল পাম, এই কথাখিনিয়ে শ্ৰীমন্ত শংকৰে তাহানিও কৈছিলে, আজিও কৈছিলে। গতিকে আমাৰ শংকৰদেৱৰ চিন্তা চৰ্চাই আমি আগুৱাই যাবৰ কাৰণে আপোনালোকে যিটো পৰিৱেশ দিছে আৰু সেই পৰিৱেশক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মোৰ শব্দও নাই, বাক্যও নাই, আৰু মই বৰ বেছি দীঘলীয়া হৈ গৈছে চাগে, নকওঁ, বেয়া নাপাব, আপুনি ৰৈ আছে। গতিকে মই যিহেতু সংস্কৃতিয়ে মানুহৰ মনবিলাক সুন্দৰ কৰে। আচলতে সংস্কৃতি সৌন্দৰ্য, যাৰ মন সৌন্দৰ্যৰে ভৰি থাকে। আপোনালোকৰ মনবিলাক আজি পবিত্ৰ হৈ আছে, ইমান ভাল লাগে, চাকি বন্তি জ্বলাইছে, দেখিলে গুৰু আসনখন দেখিলে কেনেকুৱা ভাল লাগি গৈছে, শক্তি পাওঁ, প্ৰেৰণা এটা পাইছোঁ। এই যে এই শক্তি, এই প্ৰেৰণাটো যাতে আমি সঁচাকৈ পৰিৱেশ এটা গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে আমি যিখন সপোনৰ সমাজ, সেই সমাজখন আমি দেখিবলৈ পাম। আৰু হয়তো আমি যিটো কেতিয়াবা ঘূণে ধৰিছে, বিলুপ্তি হ'ব, নোহোৱা হ'ব, এই কথাবিলাক ক'বলৈ আমি হয়তো আঁতৰি আহিম। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই তিনিচুকীয়া জিলাৰ, মোৰ ফিল'বাৰীত ঘৰ, আৰু মই ফিল'বাৰীত ডাঙৰ দীঘল হৈছোঁ। ফিল'বাৰীত মই তিনিচুকীয়ালৈ সৰুতে চাইকেল মাৰি আহোঁ তিনিচুকীয়াখন চাবলৈ। গতিকে তিনিচুকীয়ালৈ যেতিয়াই মাতি আনে মই তেতিয়াই আহোঁ। মই বিভিন্ন ঠাইলৈ যাওঁ। কালিও মোক শ্ৰী শ্ৰী আউনাকী সত্ৰৰ সত্ৰাধিকাৰ
তেখেতে মাতিছিলে মোক, কালিও মই গৈছোঁ তাত সত্ৰত মই এটা উদ্বোধন কৰিলোঁ। আকৌ মোক তেওঁ ইমান কালি এটা সন্মান দিছে, ইমান গোটেই মাজুলীৰ মানুহখিনি মাতি আনি মোক যিখিনি সন্মান দিলে, মই ভাবোঁ এইটো কথা মই আচলতে প্ৰশংসা মোৰ নিজৰ হোৱা নাই, আপোনালোক তিনিচুকীয়া বাকী মানুহৰ কাৰণে প্ৰাপ্য। আপোনালোকে মোক বহুত সহায় কৰিছে। এইটো মোৰ জীৱনৰ মোৰ জীৱন মোৰ সপোন মোৰ কথা বুলি যিখন কিতাপ আছে মোৰ জীৱনৰ, সেই কিতাপখনত সেইবিলাক কথা লিখিছে। মোক তিনিচুকীয়া কিমান মানুহে মোক সহায় কৰিছিলে। গতিকে যিটো মই কালি সন্মান পাইছোঁ, সেই সন্মানটো মই পৃথিৱীৰ বিভিন্ন ঠাইত পাইছোঁ। কালি এজন সত্ৰাধিকাৰে মোক যি সন্মান দিছে, মোক দীনবন্ধু উপাধি দিছে। দক্ষিণপাট শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ডেকা সত্ৰাধিকাৰে মোক দীনবন্ধু উপাধি দিছিলে, আৰু বহুত সন্মান মই পাইছোঁ। কিন্তু এই যে আপোনালোকৰ মাজত আজি থাকিবলৈ পাই মই বেছি আনন্দিত হৈছোঁ। এইটো কাৰণে মই তিনিচুকীয়াৰ মই সন্তান। আৰু আজি ৰাতিপুৱা এটা কথা কৈছোঁ, বাহাদুৰি কৈছোঁ বুলি ক'ব নালাগে আৰু মনটো ভাল লাগে যে এইবিলাক কথা কৈ। আজি হাজাৰ হাজাৰ মানুহ আইথানলৈ গৈছে। ডিব্ৰুগড়ত জানে যে এখন আইথান আছে, সেই আইথানত আজি ইমান মানুহ, হাজাৰ হাজাৰ মানুহ ভিৰ দি বাট দিব। আৰু মই শ্ৰীমতীক লৈ গৈছোঁ, বলাচোন এটা আশীৰ্বাদ লৈ আহোঁ। ইমান হাজাৰ হাজাৰ মানুহ শ্ৰীমতীয়ে ৰৈ আছে চাকি গছ দিবলৈ, বোলে ঠেলা হেঁচাত। তেতিয়া ক'লে, ছাৰ আপুনি আহিব বুলি মোৰ অনুভৱ এটা হৈছিলে। আৰু হাজাৰ হাজাৰ মানুহ মাজতে একেবাৰে থানখনৰ আগত চাকি গছ দি সেৱা লোৱাটো, মই ভাবোঁ মোৰ জীৱনৰ ক'ৰবাত যে মই পুণ্য কাম কৰিছোঁ এই অনুভৱ কৰিছোঁ। ইমান হাজাৰ হাজাৰ মানুহৰ মাজত মোক মাতি নি যে এটা সন্মান দি মোক একেবাৰে থানখনৰ সন্মুখত সেৱা এটা লৈ আৰু দীঘলীয়া আশীৰ্বাদ দিছে হাজাৰ হাজাৰ মানুহৰ মাজত। গতিকে মই ভাবোঁ যে মোৰ জীৱনটো ক'ৰবাত ধন্য হৈছে, আৰু সেই ধন্য হোৱাৰ কাৰণে হয়তো আপোনালোকৰ মাজলৈ মই আহিবলৈ পালোঁ। গতিকে জীৱনটো সুন্দৰ হওক। আমি জীৱনক ভাল পোৱাৰ যিটো আন্দোলন, সময়ক ভাল পোৱাৰ আন্দোলন, মানুহক ভাল পোৱাৰ যিটো আন্দোলন, জীৱন দৰ্শনক যিটো ভাল পোৱাৰ আন্দোলন, সেই ভাল পোৱা আন্দোলনটো শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিলে। আৰু মই ভাবোঁ আপোনালোকে তাৰ অনুগামী হিচাপে বা আমি অনুগামী হিচাপে সেইটো বৰ্তাই ৰাখিব লাগিব। সমাজখন ভাল কৰি ৰাখিবৰ কাৰণে কিন্তু আমি কিছু অংশই ভাল কামবিলাক কৰি থাকিবই লাগিব। কেতিয়াও হতাশ হ'ব নালাগে। এমুঠিমান মানুহে আচলতে সমাজখন সুন্দৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ এজন, তেওঁ কিন্তু সমাজখন সুন্দৰ কৰিবৰ কাৰণে সেই তাহানিতে চেষ্টা কৰিছে। যীশুখ্ৰীষ্টও এজন, বুদ্ধদেৱো এজন। আপোনালোকে ভাবিব নালাগে যে বহুত মানুহ লগ লাগি এখন সমাজ সুন্দৰ কৰিব পাৰি। একোজন মানুহে আচলতে এখন সমাজ সুন্দৰ কৰিব পাৰে আৰু সুন্দৰ পথেৰে লৈ যাব পাৰে। আমাৰ শ্ৰী শ্ৰী এই আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে যিখিনি আপোনালোকক অনুপ্ৰেৰণা দিছে, বাট দেখুৱাইছে, মই ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ যে ভৱিষ্যতে আমি ইয়াত সমবেত হ'ম আৰু বিভিন্ন সময়ত আমি কথা বতৰা পাতিম। আৰু বেছি দীঘলীয়া হোৱাৰ কাৰণে বেয়া নাপাব। শ্ৰীমতী ঘৰৰ পৰা কৈ পঠাইছে যে নামঘৰ হয়, সত্ৰ হয়, তাত বৰ বেছিকৈ কথা ক'ব নালাগে। সাধাৰণতে মোৰ লগত আহে, কিন্তু আজি মই অনা নাই। গতিকে মই দীঘলীয়াকৈ কৈছোঁ যদি মই ক্ষমা বিচাৰিছোঁ। আৰু মই এই সত্ৰখনৰ উত্তৰটো কামনা কৰিছোঁ, আৰু ভৱিষ্যত যাতে উজ্জ্বল হয় আৰু কেতিয়াবা আমি লগ পাম। মই এইখিনিকে কৈ সভাখন মোক এই ভাওনাখন উদ্বোধন কৰিবলৈ মোক মাতিছিলে বুলি ভাবিছোঁ। চিঠিখনত লিখিছে উদ্বোধক হিচাপে, গতিকে মই উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। শশীকান্ত শইকীয়াদেৱলৈ আমি আন্তৰিক শ্ৰদ্ধা, সেৱা আৰু অভিনন্দন আৰু আগন্তুক দিনৰ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। লগতে আৰু এজন উদ্বোধক আমাৰ আজিৰ দিৱসত আমাৰ মাজত উপস্থিত আছে। ইতিমধ্যে তেখেতৰ বিষয়ে আমি আপোনালোকক অৱগত কৰাইছোঁৱেই। তেখেত হৈছে ডক্টৰ কৃষ্ণনাৰায়ণ দত্ত বৰুৱা। এতিয়া তেখেতৰ মুখ নিঃসৃত কেইটিমান বাণী আমি শুনিব বিচাৰিছোঁ। শান্ত